এইটো হ'ল বাৰ্নিং ৱায়াৰ হাউচ। এতিয়া মই ভিতৰলৈ গৈ আছোঁ, গৈ পেলাই মই ভিতৰৰ সেইটো দেখুৱাম। এইটো হ'ল গাৰ্ডেনিং ছেকশ্যন। ইয়াত চব প্লেণ্টছ, পটছ চব এভেইলেবল থাকে। মই প্ৰথম পাৰ্টটোৰ পৰা আৰম্ভ কৰিছোঁ। এটা ৰেটটো লিখা থাকে চব ডলাৰ হিচাপে প্ৰতিটো বস্তু। এইটো হ'ল গাৰ্ডেনিং পটছ। বিভিন্ন ধৰণৰ সাৰ, মাটি, মেনিউৰ চব ৰখা আছে ইয়াতে, বেলেগ টাইপৰ। এইটো হ'ল বাৰ্বিকিউ ছেকশ্যন কমপ্লিট। চব গাৰ্ডেনিঙৰ চব বস্তু পোৱা যায়, চব গাৰ্ডেনিঙৰ বস্তু। এইটো হ'ল টুলছৰ ডিপাৰ্টমেণ্ট। সকলো ধৰণৰ টুলছ ইয়াত পোৱা যায়। ইয়াত চব ডিগিং টুলছ, গাৰ্ডেনিঙৰ চব ডিগিং চোৱা। Information tools, power gardening, through cleaning, garden door. The bathroom plumbing hardware section. Steel fencing, indoor timber. Paint, flooring, garden tools, electrical and lighting, landscape, garden doors. আমাৰ অসমত যদি কোনোবা এনেকুৱা দোকান খুলিব বিচাৰে, এইটো কনচেপ্টৰ দোকানটো খুলিব পাৰে। টাইলছৰ ডিপাৰ্টমেণ্ট, ফ্ল'ৰ টাইলছ, ৱাল টাইলছ, চব টাইলছ। ডিপাৰ্টমেণ্ট ৱাইজ চব বস্তু বেলেগ বেলেগ ঠাইত চব ৰখা আছে। এইবিলাক সুন্দৰ ব্যৱস্থা দেই। এইটো হ'ল ফাৰ্নিচাৰ ডিপাৰ্টমেণ্ট। ইলেক্ট্ৰিকেল চব ইলেক্ট্ৰিকেল ছেকশ্যন। এইটো হ'ল ইলেক্ট্ৰিকেল ছেকশ্যন, চব ইলেক্ট্ৰিকেল বস্তু ইয়াত আছে। এইটো এই বাৰ্নিং ৱায়াৰ হাউচৰ কনচেপ্টটো মই দেখুৱালোঁ। ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয় এইটো। অষ্ট্ৰেলিয়া এটা ডেভেলপ কাণ্ট্ৰি। এটা দোকানৰ ভিতৰতে হাউচ হোল্ডৰ বিভিন্ন যিকোনো বস্তু যিটো দৰকাৰ আমাৰ এটা ঘৰ বনোৱাতকৈ
ঘৰ চলোৱা যিকোনো সব বস্তু ইয়াতে পোৱা যায়। ইলেক্ট্ৰিকেলৰ বস্তু, গাৰ্ডেনিঙৰ বস্তু, টাইলছৰ বস্তু, তাৰপাছতে টুলছ, দৰি, প্লাষ্টিক, সকলো ৰকম বস্তু ইয়াতে পোৱা যায়। মই ভিতৰৰ বস্তুবোৰ মই দেখুৱাইছোঁ। এইটো হ'ল ডেভেলপ কাণ্ট্ৰিৰ যিটো কনচেপ্ট, আমাৰ অসম বা ইণ্ডিয়াটো এনেকৈ হ'ব লাগে। মই বস্তুটো দাঙি ধৰিলোঁ, যাৰ ভাল লাগিব এইটো শ্বেয়াৰ কৰিব। আমাৰ কোনোবা তাত যদি তেনেকুৱা এইটো কনচেপ্টৰ দোকান খোলে, ষ্ট'ৰ বনাই, বহুত উন্নতি হ'ব আমাৰ দেশৰ। আৰু ইয়াত সময়ৰ বহুত বাচেট হয়, য'তে ত'তে যাব নালাগে, এটা ঠাইতে চব বস্তু পোৱা যায়। প্ৰদীপ মেলবৰ্ণৰ পৰা কৈ আছোঁ, ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব দেই। থেংক ইউ ভেৰি মাছ।